হেল্ল' এভৰিৱান, আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আমি মাৰ ঘৰলৈ যাম বুলি। মাৰ ঘৰত গৈ কি কৰোঁ কি নকৰোঁ সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম, তেন্তে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। ঘৰলৈ নিবৰ কাৰণে হাঁহৰ ডিম 6টা লৈ লৈছোঁ। হাঁহে উমনি লৈছে মাৰ ভাগৰ, মানে ডিম 6টা লৈ লৈছোঁ। ঘৰলৈ যাম কাৰণে হাঁহৰ ডিম লৈ লৈছোঁ 6টা। মাৰ ঘৰলৈ গ'লোঁ, মেলিলোঁ, আহিলোঁ। মানে তাত ভিডিঅ' কৰা নহ'লে, কাৰণ কেলৈ তাত বতৰটো বহুত বেয়া আছিলে, সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰা নহ'লে। এতিয়া এয়া বেটি মই বহি আছোঁ। হাজবেণ্ড ডাৱৰীয়া বতৰ কি কৰিব, বহি আছে আৰামত। কি চাই আছা তুমি? মোবাইল চাই আছোঁ। মোবাইলত কি চাই আছা? জেচিবিখন বনাইছে তাকে চাই আছোঁ। অঁ, বনাবা নে কি? আহোঁতে মায়ে মানে জাতিলাও এটা দি পঠিয়াইছে। সেইটো আজি নাখাওঁগৈ আৰু, বতৰ ঠাণ্ডা, কালিলৈ খাম আৰু। হ'লেও জীয়েকলে বুলি কিবা এটা দি পঠিয়াইছে আৰু মায়ে, লৈ আহিছোঁ আৰু। বতৰটো ইমানেই বেয়া নহয়, আপোনালোকৰ ফালে বতৰ কেনেকুৱা কমেণ্টত জনাবচোন। আমাৰ এইফালে ৰাতিপুৱাৰ পৰা বৰষুণেই দি আছে, অকল বৰষুণেই আৰু। চাহ খাবৰ কাৰণে চাহ বনাই আছোঁ এতিয়া কিটচেনত আহি। চাহ খাবৰ কাৰণে পিঠা বনাই আছোঁ। এইটা পিঠা এনেকৈ খাই মই বহুত ভাল পাওঁ। আপোনালোকে কেতিয়াবা বনাই পিনি খাব লাগে, বহুত টেষ্টি লাগে। পিঁয়াজ দিব লাগে, জলকীয়া দিলে ভাল। মই জলকীয়া দিয়া নাই বৰ্তমান। চাহ দুপাত দিয়াই নাই, দিম আৰু চাহকাপ খাই লওঁ, তাৰপাছত লগ পাইছোঁ। আমাৰ চাহ ৰেডি হৈ গ'ল দেই, আমি খাবলৈ লৈছোঁ। আপোনালোকে চাই থাকক আৰু। নহয়, আপোনালোকে বনাই খাওক এতিয়া চাহ একাপ বিন্দাছ। চেনেলটোৰ বিষয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে আমি আগুৱাই যাব পাৰোঁ। A for কি? B for C for D for E for F for G for H for হৰ্চ বুলি কোৱা। ঘোঁৰা গম পাইছোঁ, হৰ্চ জানিছেগৈ অলপ অলপকৈ। এতিয়া 2 বছৰ কমপ্লিট হৈছেহে। সদায় নিয়মিতভাৱে অকণমান সময় পঢ়ুৱাবলৈ চেষ্টা কৰোঁ, কাৰণ অভ্যাসটো কৰাই থাকিব লাগে সৰু হ'লেও। কাৰণে এনেই ইমান প্ৰেছাৰ নিদিওঁ, কিন্তু তাই যেতিয়া পঢ়িবলৈ মন কৰে তেতিয়া অকণমান পঢ়ুৱাওঁ। ছোৱালীক পঢ়ুৱাই মেলি ল'লোঁ, এতিয়া তাইক অলপ শুৱাই লওঁ। আৰু ভিডিঅ'সমূহ বনাবলৈ মন নাযায়, কাৰণ আপোনালোকে ভিডিঅ'সমূহ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। যদি ভিডিঅ'সমূহ চাইছে তেন্তে যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে অকণমান আগুৱাই যাব পাৰিম। আপোনালোকে অকণমান হেল্প কৰিব বুলি আশা ৰাখিলোঁ আৰু দেই।